हेलो बंधुসকল মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোত লৈ আহিছো ক্লাস 0 মেছেজৰ যিটো প্ৰবলেম দেখুৱায় এই প্ৰবলেমটো সলভৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছো গতিকে বন্ধুসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক তেতিয়াহে আপুনি বুজি পাব ক্লাস 0 মেছেজ বন্ধ কৰিবৰ বাবে আপুনি আপোনাৰ মোবাইলত প্ৰথমতে ক্লাস 0 মেছেজ আহিব লাগিব যেতিয়া আপোনাৰ ক্লাস 0 মেছেজ আহিব তেতিয়া আপুনি যিটো ক্লাস 0 মেছেজ আপোনাৰ মোবাইল আহিব সেই মেছেজটো আপুনি সেভ কৰি লব তাতে দুটা অপচন থাকে অপচনটোৰ পৰা আপুনি সেভ অপচনটো ক্লিক কৰি মেছেজটো সেভ কৰি লব তাৰ পিছত এতিয়া হ'ব মেট্ৰিকটো আৰম্ভ এটা আপোনাৰ মেছেজ এপটোত যাওক যাই পেলাই তাত যেটো ক্লাস 0 মেছেজ সেভ কৰা হৈছে সেইটো ওপৰত আহিব হে মেছেজটো ক্লিক কৰি পেলাই আপুনি হে মেছেজটো ব্লক কৰি দিয়ক এটো হল আপোনাৰ ট্ৰিক আৰু হে নাম্বাৰটোৰ পৰা আপোনাৰ কেতিয়াও ক্লাস 0 মেছেজ নাহে আৰু যদি ব্ল্যাক নাম্বাৰত ক্লাস 0 মেছেজ আহে আপুনি তেনেকৈ আৰু বন্ধ কৰি দিব পাৰিব গতিকে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোক সাপোৰ্ট কৰিব ধন্যবাদ